কাৰৱা চৌথৰ দিনটো এই 7টা ৰাশি চিহ্নৰ বাবে হ'ব শুভ। জীৱনত প্ৰেম বৃদ্ধি পাব, ধন লাভৰ সম্ভাৱনা, মাতৃগৃহৰ পৰা পাব সুখবৰ। কাৰৱা চৌথৰ দিনটো ব্যৱসায় কৰা লোকসকলৰ বাবে শুভ হ'ব। এই দিনটোত উপাৰ্জন বৃদ্ধি পাব, যিয়ে আপোনাৰ বিত্তীয় দিশ শক্তিশালী কৰিব। এই বছৰৰ কাৰৱা চৌথৰ 7টা ৰাশি চিহ্নৰ লোকসকলৰ বাবে শুভ হ'ব। মিথুন, সিংহ ৰাশিকে ধৰি 7টা ৰাশি চিহ্নৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। মহিলাসকলে মাতৃগৃহৰ পৰা সুখবৰ লাভ কৰিব পাৰে। আপুনি জীৱনত প্ৰেম আৰু ব্যৱসায়ত সফলতা পাব পাৰিব। কিছুমান ৰাশি চিহ্নৰ জাতক জাতিকাৰ বিদেশ ভ্ৰমণ আৰু ধন লাভৰ সুযোগ আছে। কাৰৱা চৌথ উৎসৱ চলিত বৰ্ষৰ 1 নৱেম্বৰত উদযাপন কৰা হ'ব। জ্যোতিষীসকলৰ মতে কাৰৱা চৌথত 7টা ৰাশি চিহ্নৰ লোকৰ জীৱনত কিছুমান পৰিৱৰ্তন হ'ব পাৰে। সেই বিষয়ে জানো আহক। মিথুন ৰাশি। কাৰৱা চৌথৰ দিনটোত আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি কৰা সকলো কামৰ পৰিৱেশ অনুকূল হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, পাৰিবাৰিক জীৱন সুখেৰে ভৰি থাকিব। নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। সিংহ ৰাশি। এই কাৰৱা চৌথে আপোনাৰ জীৱনত বহু সুখ কঢ়িয়াই আনিব। ব্যৱসায় কৰা লোকসকলৰ লাভ আৰু কাম বৃদ্ধিৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত প্ৰেম সুখ বৃদ্ধি পাব। আপুনি কাৰৱা চৌথৰ দিনটো সুখেৰে অতিবাহিত কৰিব পাৰিব। বন্ধু আৰু পৰিয়ালৰ সৈতে ঘৰত এক উৎসৱৰ পৰিৱেশ থাকিব। কন্যা ৰাশি। কাৰৱা চৌথৰ দিনা যদি আপুনি কোনো এটা নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে ই আপোনাৰ বাবে অতি ভাল হ'ব পাৰে। এই দিনটোত সংকষ্টি চতুৰ্থী পৰিছে। ভগৱান গণেশে আপোনাৰ সকলো বাধা আঁতৰ কৰিব। বিদেশলৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ খ্যাতি বৃদ্ধি হ'ব পাৰে। ব্যৱসায় কৰা লোকসকলৰ লাভৰ সুযোগ আছে। বিবাহিত জীৱনত মধুৰতা, প্ৰেম বৃদ্ধি পাব। তুলা ৰাশি। কাৰৱা চৌথৰ দিনটো ব্যৱসায় কৰা লোকসকলৰ বাবে শুভ হ'ব। এই দিনটোত উপাৰ্জন বৃদ্ধি পাব, যিয়ে আপোনাৰ বিত্তীয় দিশ শক্তিশালী কৰিব। আপুনি কোনো নতুন কাম কৰাৰ বাবে সময় অনুকূল হ'ব। এই দিনটোত আপুনি উপাসনা কৰাৰ বাবে আগ্ৰহী হ'ব। ধনু ৰাশি। কাৰৱা চৌথত এই ৰাশিৰ লোকসকলৰ জীৱন সুখেৰে ভৰি পৰিব পাৰে। এই দিনটোত আপুনি আৰ্থিক লাভৰ লগতে ব্যৱসায়ত উন্নতি আৰু কামত সফলতা লাভৰ সুখ অনুভৱ কৰিব পাৰিব। স্বামী আৰু স্ত্ৰীৰ মাজৰ সম্পৰ্ক বিশ্বাস বৃদ্ধি পাব। আপোনাৰ আবদ্ধ ধন ঘূৰাই পাব পাৰে। মকৰ ৰাশি। কাৰৱা চৌথত আপোনাৰ ঘৰৰ পৰিৱেশ সুখেৰে ভৰি থাকিব। পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম বৃদ্ধি হ'ব আৰু সম্পৰ্ক শক্তিশালী হ'ব। মহিলাসকলে তেওঁলোকৰ পিতৃ মাতৃৰ পৰা কিছু ভাল খবৰ পাব পাৰে। এই দিনটোত আপোনাৰ বিত্তীয় লাভৰ সম্ভাৱনা আছে। ই আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰিব। আপুনি দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। কুম্ভ ৰাশি। এই বছৰৰ কাৰৱা চৌথত আপোনাৰ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপুনি চৰকাৰৰ পৰা কিছু আৰ্থিক সহায় পাব পাৰে বা কিছু কাম পাব পাৰে। আপোনাৰ মনোবল শক্তিশালী হ'ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। এই দিনটো আপোনাৰ বাবে সুখেৰে ভৰি থাকিব। মন সুখী হ'ব।